Good morning guys. আমি আছো শিৱসাগৰত আজি দুদিন হৈ গ'ল আজি ঘৰ মুৱা হম কালি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চোৱা হৈ গ'ল আজি ঘৰ মুৱা হৈ টিয়কত সোমাই যাম আৰু ভিডিঅ'টো চাই থাকিব আমি এটা উঠি বনাই ফ্ৰেছ হৈ যাওঁ আৰু চাই থাকিব দেই ভিডিঅ'টো আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব তেতিয়াহে আগুৱাই যাব পাৰিম আপোনালোকৰ মন তেনেকুৱা লগতে ছাবস্ক্ৰাইব কৰিব চলো হয়না বটা লগাই লৈছোঁ এয়া গা ধুবলৈ ওলাইছে ফিছ বহি আছো এতিয়া যাম আৰু এতিয়া সেইটো গা ধুই আহিছে কেৰালৈটো হৰিনাম শুনি সি গা ধুই আহিছেহে আমি আৰু ওলাই আছো আৰু ঘৰলৈ যাম যেতিয়া অকণমান গা ধুই আহিছোঁ অলপ গৰম উঠাই লওঁ আৰু ন টিয়কত সোমাই যাম বুলি টিয়ক টাউন এতিয়া টিয়কত সোমাই দুয়ো গৈ থাকিম আৰু টিয়কত পাই চাহ খালোঁ চাহ খাই আছোঁ দুয়োৱে চাহ খাই ভাত খাম তাৰপিছত যাম টিয়ক দুপৰীয়া গাঁৱত চাহ খাই উঠি নবৌ আৰু বৌৰ লগত চেলফি এটা ল'লোঁ আৰু ভাতটো খাই আছে মানে চাওক স্পেচিয়েল ভাত বোলে বাই টিয়ক এতিয়া আমি নিমাতী ঘাট পাৰ গ'লোঁ আৰু নিমাতী ঘাটত আহি নিমাতী ঘাটৰ কাষে এতিয়া গৈ থাকিম ঘৰলৈ এয়া সেই টিকেট কাউণ্টাৰ টিকেট কটা হৈ গ'ল এতিয়া যাম টিকেট তিনিটা বগে এটা দুটা তিনিটা গাড়ীখনো এটা বনাই লৈছোঁ কাউণ্টাৰ চুলি একদম পন্দ হৈ গ'লে মানে মোৰ জেকেটত ধূলি আমাৰ বছৰটি একেবাৰে গেলাৰীত লগাই দিছোঁ কৰিব লাগিছিলে মানুহে নাই সকলোৱে বুক কৰি আনিছোঁ এখন পাই গ'লোহি পাৰ পাওঁ মজা দিছোঁ ন হাফ
প্লেটহে 30 টকা 30 টকা মিনিমাম ল'ব 50 টকা 60 টকা না কোনে আহি পাই গ'লো ঘৰত আৰু পোৱালি লৈ আছে ফুলিকাৰি কি খাই আছে মহিলাটো আৰু ভিডিঅ'টো চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ এটা মাৰি দিব দেই সকলোৱে এতিয়া টাটা